হাই দোস্ত, মই কুণাল মোৰ KB ইণ্ডিয়া ইউটিউবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সাম্প্ৰতিক এসময়ত অসমত যি বানপানী পৰিস্থিতি চলি আছে, এই বানপানী পৰিস্থিতিত যি বহু ঘৰ দুৱাৰ উটি গ'ল, এতিয়া তাত যি পৰিস্থিতি আৰু এই পৰিস্থিতি এসাম কটাৰ পিছত কালি আৰু যিহেতু নাগালেণ্ডত হোৱা পানীৰ ফলত পুনৰাই তাত বানপানী আহিলে এই অঞ্চলছোৱাত এতিয়া সেই অঞ্চলত কি পৰিস্থিতি হৈ আছে, এয়া মানে ভয়ংকৰ পৰিৱেশ। সেয়েহে আপোনালোকলৈ মই এটি অনুৰোধ যে সেইসমূহ স্থানত যিসমূহ লোকে তেওঁলোকৰ বাসগৃহলৈ গৈছে, তেওঁলোকে সাৱধানে থাকক। সেই স্থানটোত বিশেষ একো নাই। মই এতিয়া এটি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, যি 19 জুলাই নাগালেণ্ডৰ পৰা অহা যি পানীৰ ঢলে তাত বিস্তৰ ক্ষতি কৰিছিল। তাত সেই কিছু অংশ মই KB ইণ্ডিয়া ইউটিউব চেনেল যোগে অসম ভাৰতবৰ্ষৰ ৰাইজক দেখুৱাবলৈ মানুহজনে মেইন কাগজখিনি লৈ নিছে আৰু এয়া উপাসন দাস গোটেই ভিতৰত সোমাই গ'ল। নেলাগে তিতক উপায় নাই, সেইবোৰ দিব। এয়া চাওকচোন, আমাৰ ঘৰ একেবাৰে ভিতৰত স্কুটি আছে না কিবা আছে, স্কুটি ক'ত গ'ল নিজে নাজানো। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গৈ গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। টেবুল সব হেৰি হ'ব। মিক্সাৰ আছিলে নি? মিক্সাৰটো গ'ল। চব গ'লে কি বস্তু উঠাম আৰু কি বচাম কচোন? গোটা ঘৰটো গুচি গ'ল। টেবুল সব হেৰি হ'ব। মিক্সাৰ আছিলে নি? মিক্সাৰটো গ'ল। চব গ'লে কি বস্তু উঠাম আৰু কি বচাম কচোন? গোটা ঘৰটো গুচি গ'ল।